নমস্কাৰ বন্ধুসকল সপোনৰ গাড়ীখন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। ৱেগনাৰ হয় ZXi মডেলটো 2020 গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। চাই লওক বন্ধুসকল, গাড়ীখন কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে। নাম্বাৰটো চাই লওক AS21J6310। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2020 ফাৰ্ষ্ট অনাৰ গাড়ী হয়, মৰিগাঁও নম্বৰৰ গাড়ী হয়। যিহেতু আপোনাৰ টপ মডেলটো হয়, গাড়ীখনত আপুনি ফগ লাইট পাই যাব। চাই লওক কালাৰ চাইলাৰ একদম আপোনাৰ ধুনীয়া হৈ আছে। টায়াৰকেইটা চাই লওক, গাড়ীখনৰ টায়াৰকেইটাৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে। এইটো আপোনাৰ 100% লাইফে আছে গাড়ীখনৰ টায়াৰকেইটা চাই লওক। আপোনাৰ ফ্ৰণ্টৰ টায়াৰটো চাই লওক, 100% আপোনাৰ টায়াৰ লাইফ আছে। টায়াৰৰ ছেকশ্যনটো হৈ গ'ল 165/70 আৰু 14 ইঞ্চৰ আপোনাৰ গাড়ীখন টায়াৰ হয়। চাই লওক বেকৰ টায়াৰকেইটা চাই লওক, আপোনাৰ 90 to 100% গাড়ীখনত লাইফ আছে বেকৰ টায়াৰটো। চাই লওক আৰু আপোনাৰ গাড়ীখনত এক্সেচৰিজো লাগি আছে। এইবিলাক আপোনাৰ ৰেইন গাৰ্ড গাড়ীখনত লাগি আছে আপোনাৰ। ডোৰকেইটা চাই লওক বন্ধুসকল, আৰু গোটেইকেইটা দৰজাতে আপোনাৰ চিল আছে। চিলবোৰ চাই লওক বন্ধুসকল, এইবোৰ গাড়ীখনৰ চাই লওক। চিলবোৰ চাই লওক বন্ধুসকল, এইটো চাওক, পেষ্টিংটো চাই লওক। আৰু ইয়াতো আপুনি চাই ল'ব পাৰিব, আহিলে আপুনি ফিজিকেলি গোটেইখিনি চেক কৰি চাব পাৰিব। চাই লওক কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত, বা কোনো ধৰণৰ ইয়াত বনোৱা বা ৰিপেয়াৰ কৰা চিন নাই। যদি ইয়াত ৰিপেয়াৰ কৰা চিন থাকে বা হাতুৰি মাৰা চিন থাকে, তেতিয়া গম পাব গাড়ী আপোনাৰ ইঞ্জিনত কিবা এটা বা গাড়ীৰ বডিত এক্সিডেণ্ট হোৱা কিবা এটা প্ৰব্লেম আছে। বেক চাইডৰ পৰা চাই লওক, আপোনাৰ ৰিয়াৰ ৱাইপাৰ পাই যাব গাড়ীখনত, যিহেতু আপোনাৰ টপ মডেলটো হয়। বেক কেমেৰা পাই যাব। চাই লওক ডিগিটো চাই লওক, এবাৰ স্পেয়াৰ টায়াৰটো চাই লওক। এইটো চাওক, আপোনাৰ লাইফটো আপোনাৰ বেছি নাইকিয়া, স্পেয়াৰ টায়াৰটো কণ্ডিশ্যন ঠিকে আছে। চাই লওক আৰু বেক চাইডে আপোনাৰ বনেটতো আপোনাৰ চিল পাই যাব। কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাপায় গাড়ীখনত। এইফালে দৰজাটো চাই লওক, আপোনাৰ চাৰিটা দৰজাতে আপুনি কোৱাৰ ধৰণে চিল পাব। এইবোৰ চাই লওক, চিলবোৰ চাই লওক, পেষ্টিংবোৰ চাই লওক। আৰু এইফালে চাই লওক বন্ধুসকল, আপুনি সদায় গাড়ীখন য'ৰ পৰাই লওক এইবিলাক বস্তু খুলি কৰি চাই ল'ব, যাতে আপুনি কেতিয়াও মাৰ খোৱা বা এক্সিডেণ্টেল গাড়ীখন নলয়। আৰু বেক চাইডৰ টায়াৰটো চাই লওক, এইটোৰ আপোনাৰ 60% আপোনাৰ লাইফ আছে এইটো চাইডৰ আপোনাৰ টায়াৰটোত। আৰু এইফালে আপোনাৰ এইটো টায়াৰো আপোনাৰ একদম ব্ৰেণ্ড নিউ টায়াৰ হয়, 100% আপোনাৰ লাইফ আছে। চাই লওক ফ্ৰণ্টৰ টায়াৰটো। আৰু ইণ্ডিকেটৰতে আপোনাৰ YBMতে আপোনাৰ ইণ্ডিকেটৰ পাই যাব গাড়ীখনৰ। চাই লওক এই বস্তুটো জাষ্ট অকণমান ব্ৰেক আছে গাড়ীখনৰ। চাই লওক চিট কভাৰকেইটা চাই লওক গাড়ীখনৰ বন্ধুসকল। চিট কভাৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে। আপোনাৰ মেট লাগি আছে, আপোনাৰ আফটাৰ মাৰ্কেট গাড়ীখনত মেট লাগি আছে, মাৰুতিৰ অৰিজিনেল মেট লাগি আছে। চাই লওক এবাৰ বেক চাইডৰ চাই লওক, বেক চাইডৰ চিটকেইটা চাই লওক বন্ধুসকল। মেট লাগি আছে আফটাৰ মাৰ্কেট। চিট কভাৰকেইটা চাই লওক এবাৰ। বহুত ধুনীয়াকৈ আপোনাৰ মেইনটেইন কৰি ৰখা গাড়ী হয় গাড়ীখন। ইণ্টেৰিয়ৰটো চাই লওক বন্ধুসকল, গাড়ীখনৰ যথেষ্ট আপোনাৰ স্পেচিয়াছ গাড়ী হয়, আৰু গাড়ীখনৰ কণ্ডিশ্যন একদম আপোনাৰ ধুনীয়া হৈ আছে। চাই লওক ৰানিংটো চাই লওক, 47,524 গাড়ীখন ৰানিং হৈছে। বহুত বেছি চলাও গাড়ী নহয় গাড়ীখন। এবাৰ গাড়ীখন ষ্টাৰ্ট দি দেখাই আছোঁ। চাই লওক গাড়ীখন বৰ্তমান ষ্টাৰ্টত আছে। আমি এবাৰ গাড়ীখন এচিটো এবাৰ ৰানিং কৰি দিছোঁ। চাই লওক সাধাৰণতে ছেকেণ্ড হেণ্ড গাড়ী এখন লওঁতে, যদি আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন লয়, তেতিয়া আপুনি এইবিলাক বস্তু চাব, চেক কৰিব। এইটো উইথ AC ৰানিঙত ৱেগনাৰ মানে 1000 RPM সাধাৰণতে তলত থাকে, আৰু মানে RPMটো আপ এণ্ড ডাউন হৈ নাথাকে। যদি আপোনাৰ উইথ AC ৰানিঙত যিকোনো এখন গাড়ীতে লওক আপুনি, RPMটো যদি আপোনাৰ আপ এণ্ড ডাউন হৈ থাকে, এইটো চাই লওক, এইটো RPM বুলি কয় এই বস্তুটো। এইটো যদি আপোনাৰ আপ এণ্ড ডাউন যদি হৈ থাকে, 1000ৰ পৰা 2000লৈ গুচি যায়, বা আপোনাৰ আপ এণ্ড ডাউন হৈ থাকে, তেতিয়া গম পাব গাড়ী এখনৰ ইঞ্জিনত কিবা এটা আপোনাৰ প্ৰব্লেম আছে। সাধাৰণতে ছেকেণ্ড হেণ্ড গাড়ী এখনতে এইবোৰ বস্তু সদায় চেক কৰি ল'ব, যাতে আপুনি গাড়ীখন লোৱাৰ পিছত কেতিয়াও নপস্তায়। চাই লওক আৰু যথেষ্ট আপোনাৰ ফিচাৰ্ছ থকা গাড়ী হয় গাড়ীখনত। আপোনাৰ ইয়াতে আপোনাৰ এইটো চাই লওক, আপোনাৰ উইণ্ড' ইয়াতে আপোনাৰ আপ এণ্ড, এইটো আপোনাৰ মিনাৰটো আপোনাৰ অটোফল আপুনি মিনাৰ পাই যাব গাড়ীখনত।
আপোনাৰ ইয়াতে ষ্ট্ৰিং মাউণ্টেড আপুনি কণ্ট্ৰল পাই যাব আপোনাৰ মুড চেঞ্জ কৰিব পাৰিব মিউট কৰিব পাৰিব ভলিউম আপ এণ্ড ডাউন আপোনাৰ ফোন কল উঠোৱা আপোনাৰ এইবিলাক গোটেইখিনি ফিচাৰ্ছ আপুনি এই ষ্টিৰিঙতে পাই যাব মেনুৱেল গাড়ী হয় 5 স্পীড মেনুৱেল গাড়ী হয় ইয়াতে গাড়ীখন আপোনাৰ 12 ভল্টৰ চকেট পাই যাব USB পাই যাব চাই লওঁ আৰু যথেষ্ট ধুনীয়া আপোনাৰ মিউজিক চিষ্টেম পাই যাব গাড়ীখন যেহেতু আপোনাৰ ZXR মডেলটো হয় চাই লওঁ এবাৰ বেক সাইডৰ পৰা চাই লওক বন্ধুসকল গাড়ীখনৰ ইণ্টেৰিয়ৰটো আৰু যথেষ্ট আপোনাৰ একদম স্পেচিয়াছ গাড়ী হয় বৰ্তমান মই বেক সিটত বহি আছো মোৰ হাইটটো আপোনাৰ 5.7 হয় মোৰ হাইটৰ জোখত আপোনাৰ সিটটো আপোনাৰ এডজাষ্ট হৈ আছে ফ্ৰণ্টৰ সিটটো আৰু আপুনি মোৰ বেক সাইডে আপোনাৰ স্পেচটো চাওক যথেষ্ট আপোনাৰ ধুনীয়া স্পেচিয়াছ গাড়ী হয় থাই সাপোৰ্টটো ডিসেন্ট আছে গাড়ীখনত লেগ ৰুমটো আপোনাৰ যথেষ্ট ধুনীয়া হয় আৰু হেড ৰুমটো কোনো ধৰণৰ প্ৰবলেমে নাই কাৰণ যেহেতু গাড়ীখনৰ 1675 mm গাড়ীখনৰ হাইট হয় এতকে আপোনাৰ হেড ৰুমৰ কোনো ধৰণৰ প্ৰবলেমে নাই আৰু যথেষ্ট আপোনাৰ স্পেচিয়াছ গাড়ী হয় আৰু যোনকেইটা আপোনাৰ হেডৰেষ্ট হয় আপোনাৰ ফিক্স হেডৰেষ্ট পাই যাব চাৰিটা আপোনাৰ ফিক্স যদি আপোনাৰ যথেষ্ট মানে কমফৰ্টেবল আপোনাৰ হয় হেডৰেষ্ট গিটা আৰু আগেতো হোক আৰু আপোনাৰ পিছতো হোক আপোনাৰ বক্স পাই যাব গাড়ীখনত যেহেতু আপোনাৰ টপ মডেলটো হয় ফ্ৰণ্টতো বেকতো আপোনাৰ বক্স পাই যাব এইখন চাই লওক বন্ধুসকল গাড়ীখনৰ ইঞ্জিনটো হৈ গ'ল 1.2 লিটাৰ 4 চিলিণ্ডাৰ গাড়ীখনৰ ইঞ্জিন হয় গাড়ীখনৰ পাৱাৰ হৈ গ'ল আপোনাৰ 85 HP 113 mm গাড়ীখনৰ টৰ্ক পাই যাব যথেষ্ট আপোনাৰ ৰিফাইন ইঞ্জিন হয় গাড়ীখনৰ এবাৰ মোৰ হাতটো নটিচ কৰক কোনো ধৰণৰ গাড়ীখনত মিচিং বা আপোনাৰ ভাইব্ৰেশ্যন নাইকিয়া বা আপোনাৰ মিচিং বা ভাইব্ৰেশ্যন হৈ গ'ল গাড়ীখন যেতিয়া ষ্টাৰ্টত থাকিব যদি গাড়ীখন 1 বা 2 ছেকেণ্ডৰ মূৰে মূৰে গাড়ীখন যদি এনেদৰে যদি আপোনাৰ ইঞ্জিনটো কপে তেতিয়া গম পাব গাড়ী ইঞ্জিনত কিবা এটা প্ৰব্লেম আছে চাই লওক আৰু গাড়ীখনৰ এফ্ৰণ্টকেইটা চাই লওক সেইটো দুইটা এফ্ৰণ্ট গাড়ীখনৰ ইনটেক্ট আছে কোনো ধৰণৰ ইয়াত আপোনাৰ এক্সিডেণ্টেল ইছ্যু নাপায় আৰু আপোনাৰ চিলবিলাক চাই লওক গাড়ীখনৰ এইটো চাওক গোটেই গাড়ীত আপোনাৰ চিলটো পাই যাব পেষ্টিং পাই যাব কোনো ধৰণৰ ইয়াত আপোনাৰ মাৰ্ক খোৱা আপোনাৰ গাড়ীখনৰ চিন নাপায় চাই লওক বন্ধুসকল যথেষ্ট আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখনৰ ইঞ্জিনটো বৰ্তমান আমি এবাৰ গাড়ীখন ড্ৰাইভ কৰিব আনি আছোঁ যিহেতু আপোনাৰ গাড়ীখন 1.2 লিটাৰ ইঞ্জিন হয় গাড়ীখন পাৱাৰটো আপোনাৰ যথেষ্ট ধুনীয়া মানে গাড়ীখনত মানে 1 লিটাৰ ইঞ্জিনতকৈ যথেষ্ট আপোনাৰ ৰিফাইনৰ গাড়ীখন ইঞ্জিনটো পাৱাৰটো আপোনাৰ যথেষ্ট ধুনীয়া হয় আপোনাৰ পিক আপ দি গাড়ীখন যথেষ্ট ভাল লাগে গাড়ীখন আৰু গাড়ী আপোনাৰ বডিটো কোনো ধৰণৰ তেনেকুৱা আপোনাৰ ভাইব্ৰেশ্যন নাইকিয়া চাই লওক আমি বৰ্তমান অলপমান খাপৰি ৰাস্তাত গৈ আছোঁ এইটো চাওক চাই লওক তো খাপৰি ৰাস্তাত গৈ আছোঁ কোনো ধৰণৰ গাড়ীখনৰ ইঞ্জিনত বা মানে ছাছপেনশ্যনত কোনো ধৰণৰ গাড়ীখনত চাউণ্ড নাইকিয়া আৰু ৰানিঙো বহুত বেছি হোৱা নাই 47,000 কিলোমিটাৰ গাড়ীখন মাত্ৰ ৰানিং হৈছে আৰু কোনো ধৰণৰ বডিত আপোনাৰ চাউণ্ড নাইকিয়া যথেষ্ট আপোনাৰ ধুনীয়া হৈ আছে গাড়ীখনৰ বডিটো আপোনাৰ বহুত মেইনটেইন কৰি ৰখা গাড়ী হয় এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে গাড়ীখন লৈ যাব পাৰিব গাড়ীখন আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখনত কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাইকিয়া জাষ্ট লৈ পেলাই আপুনি গাড়ীখন চলাব পাৰিব গাড়ীখন হৈ গ'ল 2021 চনৰ গাড়ী হয় মাত্ৰ 49,000 কিলোমিটাৰ ৰানিং হোৱা গাড়ী হয় গাড়ীখন আমি প্ৰাইচ ৰাখিছোঁ 4,45,000 টকা উইথ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ আমি কৰি দিম গাড়ীখন আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ নহ'লে মোক আপুনি কণ্টেক্ট কৰিলেও হ'ল আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমি এনেদৰে সদায় ভিডিঅ'বোৰ আপোনালোকক আগবঢ়াই দিব পাৰোঁ ধন্যবাদ